গুড মৰ্নিং সকলোকে মোৰ চেনেললৈ জনাইছোঁ স্বাগতম। এতিয়া মৰ্নিং মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। মই আহিছোঁ নগাঁও হোজাই লংকালৈ। লংকাত আছে মোৰ মাহীৰ ঘৰ। ইয়াতে মানে মাছ ধৰিছে পুলিৰ লগত পুখুৰীত, তাকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব আজি মোৰ ব্লগটো। মাহীহঁতৰ ঘৰতে আৰম্ভ কৰিছোঁ। এয়া মাহীহঁতৰ ঘৰ পিছফাল, ইয়াতে নেমু গছ, এনেকৈ নেমু লাগি আছে। কি ডাঙৰ বাৰী, তামোল পাণৰ সৈতে। ইয়া ঠিক আছে, মই আপোনালোকক পুখুৰীত মাছ ধৰা দেখুৱাই আছোঁ কেনেকৈ মাছ ধৰিছে। সকলোৱে মোৰ ব্লগটো চাই থাকিব আৰু সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাছ ধৰা মই ভিডিঅ' দেখাই আছোঁ। পুলিত মাছ ধৰিছে। এয়া মাছ এটা ধৰিলেই, বাহ বাহ বাহ, কি মজা। তোমাৰ মাছৰ ভিডিঅ' দিছোঁ মই আজি। সেইকাৰণে আমাৰ হাজবেণ্ডে পুৰা মাছ ধৰি আছে। এইটো কি মাছ হয়? কুহি। বাহ, কুহি। এইফালে মাহী আছে। ফটো নহয়, ভিডিঅ' বনাই আছো। এই ডাঙৰ পুখুৰী, এয়া মাহী এটা। তাত আছে মহা। ভাল মাছ দুটা পালে। এইটো মাছৰ কণী দেখিছা? হয়নে? এইটো গোল্ডেন কাপ। এই কি কথা, মুখত পানী লাগিল ন। এইটো ক'ৰ পৰা আহিলে কণীটো? মাছে পাইছে। পানীখিনি পেলাই দিওঁ। এইফালে মাছ ধৰা মানুহজন। মাছ হাঁহ কেইটামান ৰূপচন্দা আছে ন? এইটো ৰূপচন্দা। এইটো ৰূপচন্দা। এইটো ৰূপচন্দা। এইটো তোমাৰ হেৰি কমন কাৰ্প। ঠিকে আছে, মাছ চিনি নাপাওঁ যে আমি গম পাইছোঁ ন। এইটো হ'ল চাওঁ, এইটো কুঁহি, এইটো কুঁহি, এইটো হ'ল মিৰিকা। এইকেইটা পাই বুলি জনাহেঁতেন মিৰিকাটো নধৰিলোঁ হয় ন। হৈ যাব, আৰু কিয় লাগে ন। মিৰিকাটো মানে একদম বেয়া। এইটো নহ'লে মাছটো বাচিলে নাই, এইটো ফাটি গ'ল নহয়। এইয়া কি মজা মজা মাছ ধৰা হৈছে। গাঁৱত থাকিলে এইটোৱে ভাল আৰু ন। নিজৰ ঘৰতে পুখুৰী, এইফালে পথাৰ। হাঁহ চাৰিটা ইয়াত চৰি থাকে, কণী পাৰিলে চাইডত। ঠিকে আছে। এইটো এই পলম আছে নিজৰ পথাৰ, সেয়াই আৰু চবফালে। ঠিক আছে, ব্লগটো চাই থাকিব। এইখন অমিতা বাগান। এইফালে অমিতা খেতি, চবেই আৰু ঘৰতে চবেই আছে ন। বহুত ধুনীয়া পৰিৱেশটো, সেইটো কাৰণে আপোনালোকক মই দেখুৱাইছোঁ। এইফালে কেনেকৈ পুলিলৈ মাছ ধৰিছে চা। এইডাল কি আকৌ? এইফালে চেষ্টা কৰি আছে মাছ ধৰিবলৈ। এই আৰু এটা মাছ উঠি গৈছে। মজা। আৰু এজনী আছে, বহুত মাছ আছে ন মাহী? এই আমাৰ ধুনীয়া মাহীজনী। খালৈ, বহুত দিনৰ মূৰত খালৈ দেখা পালোঁ। এইফালে মহায়ো একদম পুৰা হেৰি চাফা কৰি আছে। আপুনি মানে চাফা কৰি দিছে ন? মহাই চাফা কৰি দিছে। এইফালে এজনে মাছ ধৰি আছে, এইফালে মাহীয়ে মাছ লৈ আহি আছে। এতিয়া আমি খাব লাগিব। ঠিক আছে, আজি মোৰ ব্লগটো সকলোৱে চাই থাকিব। এইজোপা কি গছ আপোনালোকে চিনি পাইছেনে বাৰু? এইজোপা চেগুন গছ। এইয়া মাহীহঁতৰ ঘৰত ঢেৰ চেগুন গছ আছে। চেগুন এইখিনি চেগুনৰ গছ। এতিয়া আমি মাছ ধৰা হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। সকলোৱে ব্লগটো চাই থাকিব। এয়া মাহীহঁতৰ ঘৰ। আৰু ক'ত আছে? আইতাই পুৰা শুই আছে। এয়া আমাৰ আইতা পুৰা শুই আছে, একদম বিচুতি মাহি মাহি। ভিডিঅ' বনাই আনিছে। ফেনখন দিওঁ। এইফালে
ফেন চলিছেনে চলিলে তাৰপিছতে ইয়াত মাহীহঁতৰ ঘৰ ইয়াতে ইয়াত দেখা পাইছেনে আপোনালোকে ফুল লগাইছে একদম পুৰা ফুল 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 ঢেৰ কৰা ফুল লগাইছে এইটো ৰাস্তাটো লংকা কাকি ৰাস্তাটো ইয়াৰ পৰা গাড়ী চাড়ী আহিলে যাওঁ বুলি ক'লে গুৱাহাটী নগাঁও যাব পাৰে আৰু খেতি প্ৰধান অঞ্চল এইটো ইয়াতে ধান খেতি পৰা আদি কৰি শাকৰ প্ৰতিটো চব্জি খেতি কৰা হয় ঘৰতে চব আছে এয়া নাৰিকলৰ গছ এয়া আৰু ঠিক আছে সকলোৱে এনেকৈ ব্লগটো চাই থাকিব সকলোৱে আমাৰ মাছ এতিয়া পুৰা ফিনিচিঙত লাগি আছে আজি আমি খাব লাগিব মাছ মাছ আৰু কি বনিব আজি কচু আৰু নেমু টেঙা মাহীয়ে পুৰা মাছ বনাই আছে আমি মাছ খাব লাগিব তোমাৰ অকল খেলা মাছ কচু খাম ন এইটো কি মাছ কাটি আছে কমন কাট কি ধুনীয়া বতাহ মাৰিছে একদম পুৰা ফ্ৰেছ বতাহ দি আছে পুৰা এইফালে তাৰপিছত আমাৰ খানা বনি আছে ইয়াতে বনিছে এইখিনি দোল বন চব মিক্স মিহলি শাকৰ চব্জি কণ বিলাহীৰ লগত তাৰপিছতে আৰু ইয়াতে বনি আছে বহুত গৰম আছে এখনো ইয়াতে বনি আছে আমাৰ ছজিনাৰ চব্জি বনি আছে ছজিনা বিলাহী আলু তাৰপিছতে বনিব মাছ আৰু কচুৰ ঠিক আছে মোৰ ব্লগটো চাই থাকিব সকলোৱে এয়া মাহীহঁতৰ পাকঘৰ এনেকৈ ঠিক আছে এইফালে আমাৰ মাছৰ খানা বনি আছে ন এয়া মাছ ফ্ৰাই এইফালে মাছৰ কণী মাছ আৰু কচু বনি যাব ন এয়া ঠিক আছে আমাৰ ব্লগ বনি আছে আজি একদম মাহীয়ে পৰা হাঁহি আছে একদম মাহীকে উঠাই আছো এয়া মোক কি চাই থাকিব খানা বনি আছে এইফালে কেৰমত পাৰ্টি আইতাই দৰ্শক চাই আছে আমাৰ মাছৰ কণী খুতুৰা ভাজি থেকেৰা পিটিকা আৰু এইফালে চব্জি না আৰু মাছ আছে খানা ৰেডি মাছে অহা নাই এতিয়া আইতা কণী দেখালোৱে এতিয়া আমি ভাত খাম আৰু মাছ এনেকে দেখাই দিওঁ এই আমাৰ মাছ এয়া মাছৰ ফ্ৰাই এইফালে আমাৰ বাবলু ঠিক আছে বাই বাই আমাৰ ব্লগ এতিয়া ইমান এটা সামৰণি মাৰিছে তই বাই বাই কৈ দিয়ক বাই বাই